দেখবা তোমার নোটিশ করো ফেসবুকের বুকে আমি যে বাংলা কই বা বাংলায় মানে মানুষের নিজের ভাবে কথা কই অন্য কোনো লিডারে কিন্তু পায় না কই বলতো তো নিজের ভাষায় কইতাছে আমার ভালো লাগতেছে এলাই কইলাম যে বাংলায় কই ওনার আগে আপনি না জানলে ওইটা টুটা ফুটা বাংলাটা কয় না সেটা আরো বেশি হাস্যকর হয়ে যায় না আপনি যেটা কইতেছেন সবাই বুঝতেছে ছোট বড় সবাই বুঝতেছে তাইলে বুঝুন ভাষা একটা ছবি একই ভাষার মানুষ আমাদের তো ওই আগের হিসাবে লিখে কি দেখতে গেলে তো বাংলাদেশ থেকে আইছে না তো সবারই একই তো সবাই তোমরাও বাংলাদেশি আমরাও বাংলাদেশি এটা মানে মানে যাইতে যাইতে পুরানাত গেলে নতুনের না পুরানা বিটিসিৰ ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াই বিটিসিৰ নিৰ্বাচন চমু চাপাৰ লগে লগে তেওঁ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওচৰ চাপিবলৈ তেওঁ চেষ্টা কৰি আছে অৱশ্যে তেওঁ এই বিষয়টো পাহৰি গৈছে অৰূপ কুমাৰ দে ডাঙৰীয়াই যে পূৰ্বতে তেওঁ মুছলমানৰ বিৰুদ্ধে বহুত সাম্প্ৰদায়িক বিস্ফোৰক ভাৱ তেওঁ বিয়পাই আহিছে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে তেওঁ কাম কৰিছে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বিৰুদ্ধে তেওঁ মত পোষণ কৰিছে এইগৰাকী ভাইৰেল বাবাৰ বহুত স্ক্ৰীনশ্বট ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হোৱা আমি দেখিবলৈ পাইছোঁ এতিয়া কথাটো হ'ল যে যোৱাকালি কোকৰাঝাৰৰ এখন ধৰ্মীয় সভাত এইগৰাকী ইএম অৰূপ কুমাৰ দে ডাঙৰীয়াই তেওঁ সংখ্যালঘুৰ ভোট পোৱাৰ আশাৰে সংখ্যালঘু লোকসকলক আসক্ত কৰাৰ মনোকামনাৰে তেওঁ যি কথা কৈছে যে তেওঁ হেনো বাংলাদেশী মূলৰ আৰু সেই অঞ্চলত থকা সেই মিটিঙত থকা ধৰ্মীয় সংখ্যালঘু লোকসকলো হেনো বাংলাদেশী মূলৰ অৰূপ কুমাৰ দে ডাঙৰীয়া বাংলাদেশী হ'ব পাৰে কিন্তু অসমত ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মুছলমানসকলৰ এজনো বাংলাদেশী নাই গতিকে আমাৰ এতিয়া প্ৰশ্ন হৈছে যে অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজে স্বীকাৰ কৰিছে তেওঁ বাংলাদেশী মূলৰ হয় গতিকে তেওঁ কেনেকৈ এগৰাকী বিটিচিৰ ইএম হ'ব পাৰিলে তেওঁ কেনেকৈ এগৰাকী বিজেপিৰ সদস্য পদ লাভ কৰিবলৈ সক্ষম হ'ল ইয়া হৈছে এক ৰহস্যজনক প্ৰশ্ন গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কি বক্তব্য প্ৰদান কৰে কি সিদ্ধান্ত গ্ৰহণ কৰে তাক আমি চাই ল'ম আৰু তেওঁ যদি 24 ঘণ্টাৰ ভিতৰত ক্ষমা নোখোজে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হ'ব অসমত মুছলমানসকলক যিসকল মানুহ আছিল তাত কিয় তেওঁলোকক বাংলাদেশী মূলৰ বুলি কোৱা হৈছে এই কথা কোৱাৰ অধিকাৰ অৰূপ কুমাৰ দেৰ নাই কোনেও দিয়া হোৱা নাই আৰু মই ধৰ্মীয় সংখ্যালঘু লোকসকলক কৈছোঁ আপোনালোকে অৰূপ কুমাৰ দেৰ পূৰ্বৰ কাহিনীসমূহ কিয় পাহৰি গৈছে আপোনালোকে পাহৰি নাযাব অৰূপ কুমাৰ দে মুছলমানৰ শত্ৰু তেওঁ যদি ইফতাৰৰ বাবদ কিবা বস্তু দিয়ে আপোনালোকে গ্ৰহণ নকৰিব সেয়া নাখাব কাৰণ তেওঁ খালে আমাৰ ইফতাৰ এয়া প্ৰকৃত ইফতাৰ নহ'ব গোটেই দিনটো উপবাস থাকি ৰোজা থাকি তেওঁৰ পৰা কোনেও ইফতাৰ নল'ব আৰু এতিয়া বিটিচি ইলেকশ্যন আহি আছে আমাৰ যি হ'ব 5-6টা সমষ্টি আছে এই ধৰ্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত এজন মাত্ৰ সংখ্যালঘু প্ৰাৰ্থী দিয়াৰ বাবে সকলো দল সংগঠন ৰাইজ ঐক্যবদ্ধ হৈ আমি 5-6জন বিটিচিত আমাৰ ধৰ্মীয় সংখ্যালঘু লোকসকল পঠাব লাগিব কাৰণ এতিয়া এজনো সদস্য বৰ্তমান কোকৰাঝাৰৰ যি পৰিষদ আছে এই পৰিষদত নাই সেইটো ভুল একমাত্ৰ সংখ্যালঘু লোকসকলৰ যি ভোট বিভাজনৰ চেষ্টা এই চেষ্টা ইতিমধ্যে বহুজনে আৰম্ভ কৰিছে বহুজনে নিৰ্দলীয় প্ৰাৰ্থী ইতিমধ্যে বিভিন্ন দলে বা বিভিন্ন ব্যক্তিয়ে দিবলৈ আৰম্ভ কৰিছে কিছুমানে ঠিকা লৈছে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ভোট বিভাজনৰ কাৰণে গতিকে ধৰ্মীয় সংখ্যালঘু লোকসকল ৰাজনৈতিকভাৱে সচেতন হওক সংখ্যালঘু লোকসকল ঐক্যবদ্ধ হওক দালালৰ পৰা সাৱধান থাকক কিছুমান দালালে সংগঠন ভাগ কৰিব আৰম্ভ কৰিছে যিসমূহ দালাল সংগঠন ভাগ কৰিব বিচাৰিছে সেই দালালসমূহকো আপোনালোকৰ অঞ্চলৰ পৰা খেদি পঠোৱাক মনত ৰাখিব ৰাজনৈতিক অধিকাৰ অবিহনে ৰাজনৈতিক ক্ষমতা অবিহনে বৰ্তমান যুগত এটা জাতি জনগোষ্ঠীৰ উন্নয়ন কিন্তু সম্ভৱ নহয়